alphabet capital letter চাব পৰা এনেকুৱা হয় যে A B C D E F G H I J K L M N O P Q R S T U V W X Y Z এইবিলাক হৈছে capital letterৰ এলফাবেটৰ এইবিলাক হৈছে স্মল লেটাৰ বা বৰ্ণ এইবিলাক হেবে দেখুৱাইছে যাতে আপোনালোকে পাহৰি নাযায় হেবে এইবিলাকক ৰিপিট কৰি আকৌ দেখুৱা হৈছে এলফাবেট আজিৰ ভিডিওটো আৰম্ভ হ'ব যে ভাৱেল বা অসমীয়াত কোৱা হয় যাক নেকি স্বৰবৰ্ণ কাক বোলে কনসনেন্টস বা অসমীয়াত কোৱা হয় ব্যঞ্জন বৰ্ণ কাক বোলে সেমি ভাৱেল বা অৰ্ধস্বৰ কাক বোলে মই ভাবো যে আজিৰ এইটো ভিডিও আৰু আগত দিয়া মোৰ চেনেলৰ ভিডিওবিলাক যদি কোনোবাই ফলো কৰে তেতিয়াহ'লে আপোনালোকে ইংৰাজীত ওয়াৰ্ড বা কাৰোবাৰ নাম লিখাত কেতিয়াও ভুল নহয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া আপোনালোকে চাওক যে ভাৱেল কাক বোলে ইংৰাজী এলফাবেটৰ A E I O U এই পাঁচটা বৰ্ণ উচ্চাৰণ কৰোঁতে আন কোনো বৰ্ণৰ সহায় নোলোৱাকৈ উচ্চাৰণ কৰিব পাৰি ইহঁতক ভাৱেল বা যাক নেকি অসমীয়াত কোৱা হয় স্বৰবৰ্ণ বুলি কোৱা হয় অসমীয়াৰ যেনেদৰে স্বৰবৰ্ণ আছে অ আ হস্ৰ দীৰ্ঘই এইবিলাকৰ যেনেকৈ চিহ্ন আছে কাৰ অতে অকাৰ আতে আকাৰ তেনেদৰে ইংৰাজীত এলফাবেটত এই কাৰবিলাক ব্যৱহাৰ কৰা হয় A E I U ওৰে এতিয়া আমি ভাৱেলৰ বিষয়ে আলোচনা কৰি আহিলোঁ নিশ্চয় আপোনালোকে বুজি পাইছে এতিয়া আহিল কনসনেন্টস কাক বোলে ইংৰাজীত এলফাবেটৰ 21টা লেটাৰ বা বৰ্ণ অসমীয়াত কোৱা হয় বৰ্ণ উচ্চাৰণ কৰোঁতে ভাৱেল বা স্বৰবৰ্ণৰ সহায় নোলোৱাকৈ উচ্চাৰণ কৰিব নোৱাৰি তেনেবোৰ বৰ্ণ বা যাক ইংৰাজীত কোৱা হয় লেটাৰক কনসনেন্টস বা ব্যঞ্জন বৰ্ণ বুলি কোৱা হয় যেনে কনসনেন্টসবোৰ হ'ল B C D F G H J K L M N P Q R S T V W X Y Z এতিয়া মই আশা কৰোঁ যে আপোনালোকক যদি কোনোবাই কয় কনসনেন্টস মানে কি নিশ্চয় আপোনালোকে ক'ব পাৰিব আপোনালোকে এইবোৰ ভালদৰে লিখি লওক লিখি আয়ত্ত কৰক বেছি ভাল হ'ব এতিয়া আমি কনসনেন্টস মানে কি সেই বিষয়ে শিকিলোঁ সেমি ভাৱেল কাক বোলে কনসনেন্টছৰ বাগৰে W আৰু Y এই দুটা আখৰে কেতিয়াবা আংশিকভাৱে ভাৱেলৰ কাম কৰে সেইকাৰণে উক্ত আখৰ দুটাক সেমি ভাৱেল বা অৰ্ধস্বৰ যাক নেকি অসমীয়াত কোৱা হয় অৰ্ধস্বৰ বোলা হয় সেমি ভাৱেল দুটা W আৰু Y কেতিয়াবা কনসনেন্ট আৰু কেতিয়াবা ভাৱেল হয় মুঠতে কথা হ'ল যে সেমি ভাৱেল হৈছে W আৰু Y সেমি ভাৱেল দুটাই গতিকে মই এতিয়া ভাবোঁ যে আপোনালোকক যদি কোনোবাই প্ৰশ্ন সোধে যে সেমি ভাৱেল কেইটা আৰু কি কি আপোনালোকে নিশ্চয় ক'ব পাৰিব যে সেমি ভাৱেল দুটা W আৰু Y W আৰু Y এই আখৰ দুটা কেতিয়া ভাৱেল হয় আৰু কেতিয়া কনসনেন্টস হয়
সেই বিষয়ে আমি আলোচনা কৰিম। এই আখৰ দুটা কোনো শব্দৰ আগত থাকিলে কনসনেন্টস আৰু শব্দৰ মাজত বা শেষত থাকিলে ভাৱেল হয়। অৰ্থাৎ যদি W আৰু Y এই আখৰ দুটা কোনো এটা শব্দৰ আগত থাকে তেতিয়াহ'লে কনসনেন্টস হ'ব, আৰু যদি মাজভাগত বা শেষত থাকে তেতিয়াহ'লে ভাৱেল হ'ব। এতিয়া আমি কিছুমান উদাহৰণ কৰি চাওঁ আহক যে কিছুমান ৱৰ্ড ইউ আৰ, ৱেল, টাৱাৰ, মে, সে। ইউ আৰ ইয়াত ৱাইটো কনসনেন্টস, কিয়নো ৱাইটো ইউ আৰ ৱৰ্ডৰ ফাৰ্ষ্ট লেটাৰটো হৈছে ৱাই, সেইবাবে ইয়াত ৱাইটো কনসনেন্টস হিচাপে ব্যৱহাৰ হৈছে। আহা আমি পিছৰ ৱৰ্ডবিলাক চাওঁ কোনবিলাক কনসনেন্ট আৰু কোনবিলাক ভাৱেল হিচাপে ব্যৱহাৰ হয়। ৱাল, ৱাল ৱৰ্ডৰ W2 হৈছে ৱৰ্ডৰ ফাৰ্ষ্ট লেটাৰ, সেইবাবে ইয়াত কনসনেন্ট হিচাপে ব্যৱহাৰ হৈছে। টাৱেল, টাৱেল শব্দটো W2 শব্দটোৰ ভিতৰত ব্যৱহাৰ হৈছে, সেইবাবে ইয়াত W শব্দটো ভাৱেল হিচাপে ব্যৱহাৰ হৈছে। মে, মে শব্দটো ৱাইটো শব্দৰ শেষত ব্যৱহাৰ হৈছে, সেইবাবে ইয়াত ৱাই শব্দটো ভাৱেল হিচাপে ব্যৱহাৰ হৈছে। সে, সে শব্দটোত ৱাইটো মে শব্দটোৰ দৰে শব্দটোৰ শেষত ব্যৱহাৰ হৈছে, সেইবাবে ইয়াত ভাৱেল হিচাপে ব্যৱহাৰ হৈছে। গতিকে মই ইয়াৰ পৰা আশা কৰোঁ যে আপোনালোকে ছেমি ভাৱেল ক'ত ব্যৱহাৰ হয় আৰু ক'ত নহয় সেই বিষয়ে গম পাইছে। আৰু যদি কোনোবাই সোধে তেতিয়াহ'লে সুন্দৰভাৱে বৰ্ণনা কৰি আপোনালোকে ক'ব পাৰিব। এতিয়া আমি গম পালোঁ যে এলফাবেটৰ 26টা লেটাৰৰ ভিতৰত কনসনেন্টস কেইটা, ভাৱেল কেইটা, কনসনেন্ট কাক বোলে, ভাৱেল কাক বোলে, ছেমি ভাৱেল কাক বোলে। ব্যঞ্জন বৰ্ণ বা কনসনেন্টসবোৰ হৈছে বি, চি, ডি, এফ, জি, এইচ, জে, কে, এল, এম, এন, পি, কিউ, আৰ, এছ, টি, বি, ডব্লিউ, এক্স, ৱাই, জেড। ভাৱেল যাক নেকি অসমীয়াত কোৱা হয় স্বৰবৰ্ণ। এ, ই, আই, অ, ইউ। আপোনালোকে ভিডিঅ'টো চাব শেষলৈকে। যদি আপোনালোকৰ ভিডিঅ'টো চাই পেলাই ভাল লাগে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো বেছি বেছি ফ'ল' কৰিব। চেনেলটো আগুৱাই যোৱাৰ কাৰণে মোক অলপমান সহায় কৰিব। যদি কিবা বুজা নাই তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে, আপোনালোকে উত্তৰটো নিশ্চয় পাই যাব। আপোনালোকে যদি ভালদৰে ইংৰাজী শিকিবলৈ খোজে তেতিয়াহ'লে ডিছক্ৰিপশ্যন বক্সত এই ভিডিঅ'ৰ লগত সম্পৰ্ক থকা ভিডিঅ'ৰ লিংকবিলাক দিয়া আছে আৰু আগৰ ভিডিঅ'ৰ লিংকবিলাকো দিয়া আছে, আপোনালোকে চাব পাৰে আৰু শিকিব পাৰে তাৰ পৰা।